এইবাৰ সামাজিক মাধ্যমত চৰ্চিত লাভ কৰিছে এগৰাকী অসমীয়া যুৱতীয়ে। কাকপথাৰৰ এজনী যুৱতী যিগৰাকীয়ে নিজৰ সুমধুৰ কণ্ঠেৰে সকলোকে আকৰ্ষণ কৰিছে। এতিয়া সামাজিক মাধ্যমত চৰ্চিত নাম জান মানু ওৰফে ধৰিত্ৰী মৰাণ। তেওঁৰ মাধুৰ্যৰে ভৰা কণ্ঠ আৰু সৃষ্টিশীলতা অসমীয়া সংগীতৰ পৰিসৰত এক নতুন যুগৰ সূচনা কৰিছে। আমি জানিবলৈ পোৱা মতে কাকপথাৰৰ এখন গাঁৱৰ পৰাই তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল। তেওঁ সামাজিক মাধ্যমত গান গাইছিল আৰু তাতেই তেওঁৰ গীতৰ সুৰে সকলোৰে মন মগজু মুগ্ধ কৰিছিল। তেওঁৰ সুৰ সঁচাকৈ এক প্ৰকৃতিৰ উপহাৰ। ইতিমধ্যে বিভিন্ন স্থানত তেওঁ পোৱা পৰিসৰ আৰু প্ৰশংসাই তেওঁৰ জীৱনলৈ এক নতুন ছন্দ আনিছে। কাকপথাৰৰ মাটিত জন্ম লোৱা এই তৰুণীজনীয়ে এতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদি অসমীয়া যুৱ সমাজৰ বাবে অনুপ্ৰেৰণা হৈ উঠিছে। সামাজিক মাধ্যমৰ ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদিত লাখ লাখ মানুহে তেওঁৰ কণ্ঠ শুনি প্ৰশংসা কৰিছে। এনেকুৱা লাগিছে যেন তেওঁ অসমীয়া সংগীতৰ নতুন যুগৰ এটি মুকলি পৃষ্ঠা। কাকপথাৰৰ চিৰসেউজ পাৰত জন্ম হোৱা এই যুৱতীয়ে আগলৈও তাৰ সৃষ্টিৰ অবিৰাম প্ৰৱাহ বহাই ৰাখিব বুলি আমি আশা ৰাখিছোঁ। তেওঁৰ একাগ্ৰতা, পৰিশ্ৰম আৰু অসমীয়া সংগীত প্ৰেমে ভৱিষ্যতে অসমীয়া সংস্কৃতিৰ নতুন দিশ খুলিব পাৰে। বিশেষকৈ জনা গৈছে যে তেওঁৰ ককাক আৰু আইতাকৰ সৈতে গীত গোৱাৰ বাবে ইণ্টাৰনেটত ভাইৰেল হোৱা ভিডিঅ'ত দেখা পোৱা গৈছে যে তেওঁ ককাক আৰু আইতাকৰ সৈতে পৰম আনন্দেৰে গীতসমূহ গাই গৈছে। তেওঁলোকে মিলি মিঠা সুৰত এই গীত গোৱা মুহূৰ্তবোৰৰ ভিডিঅ' ইতিমধ্যে মানুহৰ মনৰ মাজত এক গভীৰ স্থান লাভ কৰিছে। এই দৃশ্যই বহুতৰ মনত শ্ৰদ্ধা আৰু স্নেহৰ অনুভূতি জগাইছে। ককাক আইতাকৰ সৈতে এক বিশেষ সম্পৰ্কৰ বাবে তেওঁ সকলোৱে খুব আদৰ কৰিছে। সামাজিক মাধ্যমত এই ভিডিঅ' পোহৰলৈ অহাৰ পাছত বহু মানুহে শ্বেয়াৰ কৰি তেওঁৰ এই পবিত্ৰ আৰু মধুৰ মুহূৰ্তক প্ৰশংসা জনাইছে। তেওঁৰ এই সাধাৰণ অভিনৱতা আৰু পৰম্পৰাগত সম্পৰ্কৰ প্ৰতি এই ধৰণৰ ভালপোৱা মানুহৰ মাজত সদায় স্মৰণীয় হৈ ৰ'ব। জগতখনক বিহুৰ লগনি
লাহি বিৰিণা পুৰণীয়া কৰে গা জিৰাই ওটাতে জিৰাই গাতে লগাই কৰে বা হৈ যাবে অ লাহি বিৰিণা লা 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 লা